আৰু ইয়া আমাৰ মাছৰুমৰ ফাৰ্মখন দেখিছেনে এতিয়া ইয়াতে পানী স্প্ৰে হৈ আছে আৰু মাছৰুম সিলিন্ডাৰত কেনেকৈ পানী স্প্ৰে কৰা হয় আপোনালোকক দেখুৱাই দিছোঁ অলপ এয়া দেখিছেনে এই স্প্ৰেয়াৰটোৰে গোটেই মাছৰুমৰ সিলিন্ডাৰবিলাক এনেকৈ তিয়াই দিছে মানে চাৰিওফালে ভিজাই দিব লাগে যাতে গোটেই সিলিন্ডাৰটো ভিজি যায় ধুনীয়াকৈ এয়া দেখিছেনে ধুনীয়া ধুনীয়া মাছৰুমবিলাক লাগি আছে মাছৰুম সিলিন্ডাৰবিলাকত আৰু এয়া পানী স্প্ৰে হৈ আছে আৰু পানীটো স্প্ৰে কৰাৰ পিছতে এইবিলাক একদম সজীৱ হৈ পৰিব আৰু ৰাতিপুৱালৈ খুব ধুনীয়াকৈ মানে এইবিলাক বাঢ়ি থাকিব আৰু পানীটো দিবই লাগিব পানীটো আমি ডেইলি 3 বাৰকৈ দিওঁ ৰাতিপুৱা দুপৰীয়া আৰু ৰাতি বুলি কথা নাই বাৰু গধূলি দিলেও হ'ব আমাৰ যেহেতু সময়সীমাটো আমি এনেকৈ মিলাই লৈছোঁ ৰাতিপুৱা দুপৰীয়া ৰাতিয়ে হয় গতিকে সেয়া আমি ৰাতিয়ে কৰোঁ বাৰু এয়া দেখিছেনে চাওক গোটেই পেকেটবিলাক চাৰিওফালে ভিজাই দিব এয়া চাবচোন দেখিছে এয়া এনেকৈ ঘূৰাই দিলে মানে এই 3ডালকৈ দিয়া থাকে যে ৰছীবিলাক আৰু এয়া গোটেই ফাৰ্মখনৰ দৃশ্যটো চাওকচোন ইয়াৰ পৰা কিমান সুন্দৰ লাগিছে নহয়নে এইখিনিত পুৰা মাছৰুম ওলাই আছে চবতে চব সিলিন্ডাৰতে আছে চাব সকলোতে মাছৰুমবিলাক ওলাই আছে আৰু এইখিনিত নাই বাৰু এইখিনিত নতুন এইবিলাক আৰু এইবিলাকতো পানী স্প্ৰে হ'ব যিবিলাকত তুলা উলিয়াই দিছোঁ তুলাবিলাক 14 দিনৰ দিনা উলিয়াই দিয়া হয় আগতেও কৈছোঁ এয়া 14 দিনৰ দিনা উলিয়াই দিয়া হয় আৰু চাওকচোন এয়া এনেকৈয়ে মাছৰুমৰ ফাৰ্মত পানী স্প্ৰে কৰা হয় এয়া চাওক গোটেই ফাৰ্মখন এবাৰ দেখুৱাই দিছোঁ পুনৰবাৰ এইখনেই হৈছে মোৰ মাছৰুমৰ ফাৰ্মৰ এইটো সেকেন্ড ইউনিট হয় আৰু এটা আছে বাৰু আমাৰ ফাৰ্ষ্ট ইউনিট এইটো সেকেন্ড ইউনিট এয়া আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকে ভাল পালে যদি ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব দেই আৰু এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে নিশ্চয় পাই থাকিব এই চেনেলত